নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' মাজলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে জানেই বিহু আহি আছে, ময়ো ভাবিলোঁ আজি অকণমান ঘৰটোকে চাফ চিকুণ কৰোঁ। আৰু যিহেতু আমাৰ পাকঘৰটো বৰ্তমান এতিয়া কেঁচাকৈ বনোৱা হৈছে এটা ৰুমকৈ, আৰু যিহেতু মেইন ঘৰটোৰ পৰা অকণ আঁতৰত বনোৱা হৈছে আৰু কেঁচাকৈ বনোৱা হৈছে। যিহেতু কেতিয়াবা জুইত কেতিয়াবা জুইটো বনাব পৰাকৈ এনেকুৱা চিষ্টেম কৰি লোৱা হৈছে। আৰু যিহেতু তেতিয়া ভিতৰলৈ ধোঁৱাখিনিও তেতিয়া নাযায়। আৰু ইফালে মায়ে ধুনীয়াকৈ চৌকাটো পাতি ল'লে। আৰু সেয়া আমাৰ শেষত বেৰমচি হৈছেগৈ। আৰু বেৰখিনি শুকোৱাৰ পাছত ভাবিলোঁ চূণ অলপো দি দিওঁ, আৰু দেখিবলৈও ধুনীয়া লাগিব আৰু অলপ চাফা লাগিব। সেয়াই ভাবিলোঁ ভাইটিয়ে মই দুয়োটাই মিলি পেলাই চূণখিনি ধুনীয়াকৈ গলাই ল'লোঁ, আৰু তাত ৰং অলপো দি ল'লোঁ। সেয়া মিক্স কৰি ল'লোঁ ৰংখিনি। আৰু যেনেকুৱাই নহওক ঘৰ লাগিলে কেঁচাই হওক বা পকাই হওক, আৰু চাফ চিকুণ হৈ থাকিলে মনবিলাকো চাফা লাগে। আৰু এইফালেও ভাইটি মই দুয়োটাই লাগি গ'লোঁ বেৰখিনি চূণ দিবলৈ। চূণে ৰঙে একেলগতে মিক্স কৰি লৈছোঁ আমি। তাৰপৰা আকৌ ডাবল আকৌ এবাৰ মাৰি দিম। আৰু যিহেতু কাম বুলিলে সঁচাকৈ ৰৈ থাকিব নোৱাৰি, আৰু ভাল লাগে এনেকৈ কাম কৰি। অৱশেষত চূণখিনি দি হৈছেগৈ, আৰু সেয়া আমাৰ চূণখিনি দিয়া হ'লগৈ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ আহিছোঁ, বাই বাই।